এনেকুৱাকে বুজাই যেন তই এইটো নকৰিবি সেইটো কৰ তই এইটো কেলে কৰি আছ মানে মই সেই গোটেই দুখ হ'ব মই ভিডিঅ'টো মানে বনাইছোঁ এইটো কাৰণে ৰাতিপুৱা গম পাইছোঁ যে ছবিটা কালিয়ে গম পাইছোঁ অলপ গুৰুত্ব নিদিলোঁ ছবিটাত মানে যিটো ইউটিউব চেনেল আছিল মানে মেইন চেনেলটো যিটো চেনেলত মানে ৰেগুলাৰ ভিডিঅ' পাই থাকোঁ মই আৰু ছবিটাৰ ভিডিঅ' বহুত ভাল পাওঁ বহুত চাই ভাল পাওঁ সেইটো কাৰণে মানে ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ ছবিটাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ একচুৱেলি ছবিটাৰ যিটো ইউটিউব চেনেল আছিল সেই চেনেলটো বৰ্তমান মানে ছবিটাই জনাইছোঁ যে উৰি গুচি গৈছে মানে কোনো চান্স নাই আৰু ছবিটা মানে বহুত দুখ মানে বহুত কান্দি মেলি গৈছে আৰু আপোনালোকক জনাইছোঁ আৰু ক্লিপকেইটা চাই লওক কেনেকুৱা হ'ব মানে বহুত দুখ মানে ছবিটা বহুত কান্দি গৈছে আৰু মোৰ বেয়া লাগিছে মই মানে ৰেগুলাৰ ভিডিঅ' চাই থাকোঁ তেওঁ তোমাৰ ক্লিপকেইটা চাই লওঁ কেনেকুৱা হয় কি হয় ছবিটা কি কয় মানে কি চাই লওঁ গাইছ মোৰ মানে এই ছবিকাজ খোৱা ইউটিউব যোনটো মেইন চেনেলটো সেইটো চেনেল গাইছ মানে কালি মানে ভিডিঅ' আপলোড কৰিলোঁ তাত ভিডিঅ' আপলোড মই 11টামান বজাত কৰিছোঁ তাৰপিছত মানে 3টামান বজালৈকে মই ডেইলি ব্লগছৰ বেলেগ এটা ব্লগছ মই আৰম্ভ কৰি থাকোঁতে মানে মোৰ যোনটো চেনেল মানে সেই চেনেলটো মানে উৰি গুচি গ'ল মানে গাইছ এতিয়া কি বুলি কওঁ মই গোটেই ইউটিউবৰ লগত বহুত কানেকশ্যন কৰিব চাই আছোঁ বহুত মেইল কৰি আছোঁ বহুত কিবা কিবি লাগিয়ে আছোঁ মানে চেনেলটো এতিয়া ঘূৰি অহা চান্সেছ মানে মই যিমান দেখিছোঁ মানে গোটেই মানে চান্সেছ নাই বুলিয়ে ক'ব পাৰি অকল 1% এটা বিশ্বাস কৰি আছোঁ ভগৱানকে বিশ্বাস কৰিছোঁ যেন ভগৱানে মোৰ চেনেলটো ঘূৰুৱাই আনে বা কিবা এটা হৈ ঘূৰি আহে মানে আপোনালোকে দেখা পাব এইকেইদিন মোৰ সেইটো চেনেলত কোনো ভিডিঅ' যাব মানে দিব নোৱাৰা হৈ গ'ল মানে বাকী চব হৈ থাকে কিন্তু আপলোড কৰিব নোৱাৰা হৈ গ'ল আপোনালোকে চাব পাৰে মই এইখিনি কথা এনেই কোৱা নাই মানে গাইছ যোনটো এটা চেনেল মানে গাইছ ৰাতিপুৱাৰ পৰা যোনটো চেনেলত মই লাগি আছোঁ কালিৰ পৰা মই চেনেলটোত লাগি আছোঁ মানে গাইছ চাব পাৰে এইটো ইউটিউবৰ পৰাই মেছেজ ইউটিউবৰ পৰাই চব ইউটিউবৰ পৰাই মানে গাইছ কি হৈ গ'ল মানে চেনেলটো মই বুজি পোৱা নাই কিবা হৈ গৈছে মানে আৰু এই চেনেলটোত মানে গাইছ আপোনাৰ বিশ্বাস নকৰিব প্ৰথমৰ পৰা যোনটো 2 বছৰ জাৰ্ণি মানে মোৰ ভাগত 20 চনৰ পৰা এতিয়ালৈকে যোনটো জাৰ্ণি মানে গাইছ মানে মই পগলা হৈ যোৱা এটা জাৰ্ণি কৰিছোঁ মানে গাইছ মানে এইটো জেড মই কি বনোৱা নাই মই গাইছ মানে মই ক'ব গ'লে মই শ্বৰ্ট ফিল্মো বনাইছোঁ মানে গাইছ যোনটো কনচেপ্ট মানে আমাক কোনো শ্বৰ্ট ফিল্মক কোনো এটা কনচেপ্ট আমি কিনি লোৱা নহয় বা লোকৰ দ্বাৰা লোকৰ স্ক্ৰিপ্টৰ নহয় মানে গাইছ নিজে ভবা নিজে চিন্তা চৰ্চা কৰা নিজৰ লাইফৰ লগত হৈ থোৱা গোটেইখিনি ফিল দিবলৈ সেই এক্টিঙো মই ক'তো শিকা নাই মোৰ নিজৰ লাইফত হৈ থোৱা সেই গোটেইখিনি মই কৰিবলৈ চেষ্টা কৰোঁ গাইছ মানে বহুতো কষ্ট সোমাই আছে মানে নিজৰ মাজত গাইছ মানে এতিয়া কি ক'ম মানে মই ক'ব পৰা নাই গাইছ আৰু এটা কথা মানে গাইছ মই লাইফত কান্দি পোৱা নাই মানে গাইছ এতিয়া মোৰ চকু পানী ওলাও হৈ গৈছে মই বহুত ৰখাই আছোঁ মানে নিজৰ গাইছ এতিয়া মই কি ক'ব বিচাৰিছোঁ আপোনালোকে শুনক গাইছ মানে এই শ্বৰ্ট ফিল্ম বনালোঁ আপোনাৰ এনেকৈ দীঘল কেমেৰাটো বনাইছোঁ আপোনালোকে যদি কোনোবাই সেইটো চেনেল চেক কৰা নাই চেনেলটো এতিয়াও আছে মানে তাত ভিডিঅ' আপলোড কৰিব পৰা নাই তেনেকুৱাও ভিডিঅ' বনালোঁ আৰু গাইছ মানে যিকোনো ভিডিঅ' দি দিওঁ আৰু যিকোনো ভিডিঅ'তে মানে যেনেকুৱাই দি দিওঁ আপোনালোকে মানে সেইবোৰ ভিডিঅ'টো ইমান ধুনীয়া ছাপোৰ্ট কৰে মানে কি বুলি ক'ম এই আৰু সেনেকুৱা এটা মানে চেনেল যেতিয়া উৰি যায় মানে গাইছ মানে বহুত বেয়া লাগে কিন্তু মানে এতিয়া এই ভিডিঅ'টো মোৰ সেই চেনেলটো যে গুচি গ'ল এই ভিডিঅ'টো আপোনালোকে পাই নাপায় কাৰণ মোৰ সেইটো চেনেল এতিয়া নাই আপোনালোকে পাই নাপায় মই গম নাপাওঁ মানে গাইছ এতিয়া কি ক'ম মানে মই ক'বলৈ কোনো ভাষা নাইকিয়া গৈছে মই কালিৰ পৰা হোৱা নাই মানে গাইছ চাব পাৰে চকু গুৰি কোলা পৰি গৈছে মানে ভাবি গোটেই কথাবোৰ মানে মোৰ মাথাটো কিবা হৈ গৈছে মানে গাইছ মানে ইমান টেনশ্যনত মই আজিলৈকে ইমান লাগিলে মই যেনেকুৱা পঢ়া শুনাটো ইমান টেনশ্যন হোৱা নাই যে যোনটো কালি মানে মই ভুগি গৈছোঁ মানে জাতকা পাই আছোঁ মানে বহুতো প্লেনিং আছিলে সেই গোটেই চেনেলটো বহুতো বেলেগ ধৰণৰ কিবা কিবি চিন্তা চৰ্চা কৰি থোৱা আছিলে চব মানে এক ঝাটকাত পানীত পৰি গৈছে আৰু এটা কথা গাইছ মানে চেনেলটো এতিয়া ঘূৰি অহা চান্সেছ আছে নথকাও নহয় বহুত লাগি থকা হৈছে এতিয়া মেইল কৰা হৈছে মানে 14 দিনৰ ভিতৰত তোমাৰ চেনেলটো ঘূৰি আহিব বুলি কোৱা হৈছে কিন্তু মানে মই এই 14 দিন আহিব পাৰে নাহিব পাৰে কিন্তু আহি গ'লেতো আপোনালোকে গম পাবই আৰু 14 দিন মানে 1 তাৰিখে আহি যাব লাগে মানে আপোনালোকেতো গম পাবই যদি নাহে মানে গাইছ মোক কি হ'ব আৰু এই 14 দিন মই মানে যোনবোৰ মানে মই আপোনালোকৰ ওচৰত ওলাই থাকিব বিচাৰোঁ সদায় দেখাই থাকিব বিচাৰোঁ মোৰ লাইফটো মই এই বস্তুখিনি মই ক'ত আপলোড কৰিম বা কি কৰিম মই ভাবি আছোঁ এইটো চেনেলতে মই আপলোড কৰিম বা কিবা কৰিম প্লিজ এই চেনেলটো যদি আপোনালোকে পাৰে ছাপোৰ্ট কৰি দেখাওক মই এই যদি 14 দিনত ঘূৰি নাহিলেতো ইয়াতে মই চব ভিডিঅ' দিবলৈ ট্ৰাই কৰিম মানে যেনেকুৱা ভিডিঅ'ই বনাওঁ কিন্তু মানে গাইছ যদি ঘূৰিও আহে এই চেনেলটো যেতিয়া থাকি যাব আপোনালোকে ছাপোৰ্ট যদি
কৰি দিয়ে মানে থাকি গ'লেও এইটো চেনেলত মই মানে সিটো চেনেলতকৈ এক্সট্ৰা কিবা দিবলৈ চেষ্টা কৰিম যেন আপোনালোকে টেষ্ট পায় এইটো চেনেলতো মানে গাইজ খালি মোক প্লিজ ছাপোৰ্ট কৰক এইটো চেনেলত মানে দেখাই দিয়ক মানে ইউটিউবক দেখাই দিয়ক মানে আপোনালোকে মোক সিটো চেনেল বেন কৰিলেও এইটো চেনেলত যে আপোনালোকে যেনেকুৱাই চেনেল নোখোলক ইয়াক আমি ছাপোৰ্ট কৰিমেই তেনেকুৱা কিবা এটা দেখাই দিয়ক গাইজ মানে যোনটো বস্তুৰ ওপৰত মানে দিনে ৰাতিয়ে লাগি থকা হয় যোনটো বস্তু আপোনালোকৰ কাৰণে মানে দিনে ৰাতিয়ে যোনটো মানে লাগি থাকোঁ বা কৰিবলৈ চেষ্টা কৰোঁ মানে আজি চেষ্টা কৰোঁ মানে গাইজ সেইটো বস্তু যেতিয়া নাইকিয়া হৈ যায় বা যোনটো মানে কথা ক'ব পৰা নাই গাইজ মানে মই আৰু মানে আপোনালোকে যোনটো ছাপোৰ্ট কৰে মানে মোক মানে কমেণ্ট কৰিলেও মানে এনেকুৱাকৈ বুজায় যেন তই এইটো নকৰিবি সেইটো কৰ তই এইটো কেলৈ কৰি আছ মানে মই সেই গোটেই বস্তুখিনি যোনটো ভাল লাগে মানে মই পঢ়ি শুনি বা যোনটো বেলেগ এটা ফিল এতিয়া মই সেই ফিলখিনি এতিয়া ক'ত দিম বা কি কৰিম মানে আৰু মোৰ এটা জেদ আছিলে মানে মোক লাগি ধৰিছে কথা এটা জেদ আছিলে মোৰ আপোনালোকৰ ওচৰত ওলাই থকা এটা মোৰ প্লেটফৰ্ম মানে মোক লাগিছিলে সেইটো প্লেটফৰ্ম মই পাইছিলোঁ সেইটো প্লেটফৰ্মো এতিয়া মোৰ মানে প্লেটফৰ্ম বুলি কৈছোঁ মানে সেইটো যোনটো ষ্টেজ সেই ষ্টেজটোৱে মোৰ নাইকিয়া হৈ থাকিলে মানে গাইজ প্লিজ এইটো চেনেলত আপোনালোকে প্লিজ ছাপোৰ্ট কৰক আৰু দেখাই দিয়ক ইউটিউবক কি ই যেনেকুৱাই চেনেল নোখোলে আমি মানে সেই তেনেকুৱাই ছাপোৰ্ট কৰিম মানে মোক কি হয় মানে প্লিজ ছাপোৰ্ট কৰক গাইজ আৰু সেই নেক্সট চেনেলটো ঘূৰি আহিবলৈও আপোনালোকে আশীৰ্বাদ কৰক যেন সেইটো চেনেলটো ঘূৰি আহিলে ভালেই আৰু এইটো নতুন নতুন কণ্টেণ্ট দিব চেষ্টা কৰিম কিন্তু গাইজ যদি আপোনালোকে কমেণ্ট কৰে তুমি এই 14 দিনত যি ভিডিঅ' দিয়া আমি সকলোৱে ছাপোৰ্ট কৰিম মই যেতিয়া মই ৰেগুলাৰ মই এই 14 দিনৰ ভিতৰত যদি সেইটো ঘূৰি আহে বা নাহে সেইটো গম নাপাওঁ মই দিবলৈ চেষ্টা কৰিম প্লিজ মোক ছাপোৰ্ট কৰক গতিকে আজিলৈ বাই কি ক'ম আৰু গতিকে নেক্সট ভিডিঅ'ত লগ পাম নাই বা নাজানো আপোনালোকৰ কমেণ্টৰ ওপৰতে মই নিৰ্ভৰ কৰি মই ছবিটাৰ কাৰণে মানে আপোনালোকে ভাবিব ভিউচৰ কাৰণে মই বনোৱা নাই মই কিন্তু ছবিটাৰ কাৰণে বনালোঁ আৰু ছবিটা মই এইটো চেনেল যিটো চেনেল ছবি ব্লগ বুলি আছে সেই চেনেলটো মই লিংকটো তলত দিম আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চব কৰি দিব এতিয়া ছবিটা মানে ভাল পাব এইটো চেনেল এতিয়া চলাব যদি পাৰ্চেণ্ট সেইটো চেনেল যদি ঘূৰি যায় বা এইটো চেনেল তেওঁ চলাব সেইটো কাৰণে এইটো চেনেলটো আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব থেংক ইউ